ঐতিহ্য প্ৰীতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ অতি আশাব্যঞ্জকভাৱে কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ ৩ কোটিতকৈ অধিক শিশুৱে অসমৰ শৰাইঘাটৰ ৰণকে ধৰি জাতি সুৰক্ষাৰ সৰু বৰ যুঁজত প্ৰাণ আহুতি দিয়া অলেখ বীৰৰ ত্যাগ গাথাক সহস্ৰাধিক দৰ্শকৰ সন্মুখত পুনৰ সাৱলীল ৰূপত এনেদৰে উদ্ভাসিত কৰি তুলিলে। উল্লেখ্য যে বাণ থিয়েটাৰৰ উদ্যোগত যোৱা ১ জুলাইৰ পৰা পূৰ্বৰ দৰে মাহজোৰাকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শিক্ষাৰ্থীসকলে নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথমখন নাটকত ভৱিষ্যতৰ একোগৰাকী সম্ভাৱনাপূৰ্ণ অভিনয় শিল্পী হোৱাৰ পথ প্ৰশস্ত কৰি তুলিলে নজনা বীৰৰ মোৰ নামৰ নাটকখনৰ জৰিয়তে। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ বিখ্যাত কবিতা নজনা বীৰৰ মূৰক কেন্দ্ৰ কৰি পূৰ্বৰ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী ক্ৰমে মৃগাক্ষী মহন্ত, প্ৰিয়াক্ষী মধুকল্য, জাগৃতি কণ্ডিন্য, আদিত্য অংকুৰ নাথ, ৰাজদীপ বৰাৰ নাট্যৰূপক গৌতম পাঠক আৰু নিতুমণি কলিতাৰ বলিষ্ঠ পৰিচালনাৰে নাট সমাৰোহৰ প্ৰথম দিনটোতেই প্ৰশিক্ষাৰ্থীসকলৰ মন পৰশা অভিনয়েৰে উপভোগ্য হয় নাটকখন। উল্লেখ্য যে ভাৰত চৰকাৰৰ CCRTৰ বিশেষ স্বীকৃতিপ্ৰাপ্ত মুখা শিল্পী ময়ূৰ কাঞ্চন বৰাৰ লগতে কুলেন বৰাৰ সুন্দৰ দৃশ্যসজ্জা, গৌতম পাঠক, পীযুষ মহন্ত আৰু হৃদয় কৃষ্ণ চৌধুৰীৰ সংগীত, নিতুমণি কলিতাৰ পোহৰ পৰিকল্পনা, বিপুল নাথৰ পোহৰ নিয়ন্ত্ৰণ, দিব্যজ্যোতি নাথৰ ৰূপসজ্জা আৰু ৰঞ্জনৰ শব্দৰে সামগ্ৰিক সফলতা লাভ কৰা নাটকখনত এই মাটিতে মৰো যদি শীৰ্ষক আনন্দীৰাম দাস, লক্ষ্যহীৰা দাস ৰচিত আৰু ব্ৰজেন বৰুৱা সুৰাৰূপিত আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীবদ্ধ লক্ষ্যহীৰা দাসে কণ্ঠদান কৰা কালজয়ী গীতটো অতি অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰাৰ লগতে শিশুসকলৰ মাজত একমাত্ৰ মৰাণ বুঢ়াৰ চৰিত্ৰটি ৰূপায়ণ কৰে তেজপুৰৰ প্ৰবীণ অভিনেতা গিৰীশ বৰাই। তেজপুৰৰ অসমীয়া ক্লাবৰ উপসভাপতি বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা নাটকখনৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ বাণ থিয়েটাৰৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰও প্ৰদান কৰা হয়। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।